নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই নন্দিতা গগৈ। আশা কৰিছোঁ আপোনালোকে ভালেই আছে। বৰ্তমান মোৰ ভালেই। বহু দিনৰ মূৰত এটা ভিডিঅ' বনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সহায় সহযোগিতা আগবঢ়াব। আজি এই ভিডিঅ'টো এটা আচলতে এটা ব্যৱসায়মূলক অৰ্থাৎ ইনকামৰ পথ হিচাপে আপোনালোকে বাচিব পাৰিব তেনেকুৱা এটা ভিডিঅ'। ঘৰতে বোলে মাটি বাৰী আছে আপোনালোকৰ, কিন্তু বৰ বেছি মাটি বাৰীও নহয়, অলপ আছে যিখিনি আপোনালোকে কামত খটাব পাৰিব। আচলতে আমাৰ ঘৰৰে এখন নাৰ্চাৰী আছে চাহৰ। তো আপোনালোকে এখন নাৰ্চাৰী কেনেকৈ কৰিব পাৰিব, কেনেকৈ আপোনালোকৰ কিমানখিনি লাভান্বিত হ'ব পাৰিব, তাৰ ওপৰতে মই এটা ভিডিঅ' বনাব লৈছোঁ। ঠিক আছে, বলক তেতিয়াহ'লে মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আচলতে আমাৰ বাৰীখন ওচৰত নাই, মই যাব লাগিব। তো আপোনালোকক মই গোটেইখিনি দেখাই থাকিম। হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকে দেখিছে মই পালোহি। এয়া আমাৰ পুৰণা ঘৰৰ বাৰীবোৰ, আৰু আমাৰ বাৰী এইফালে দেখিছে এখন নাৰ্চাৰী, চাহ গছৰ নাৰ্চাৰী। আপোনালোক কেনেকৈ নাৰ্চাৰীখন কমপ্লিট কৰি তুলিছে তাকে অকণমান দেখুৱাম। বহুত ডাঙৰ হাবি আচলতে এখন হাবি কটুৱাই মেলিহে ঠিক কৰি লৈছে, যাতে নিজৰে মাটি এইবিলাক, কিন্তু নিজৰ মাটি মানে আমাৰ ককাহঁতে এনেকৈ ৰাখিছে যাতে হাবি থকা গছ বা এনেকুৱাবোৰ প্ৰয়োজন হৈ থাকে কাৰণে এখন হাবি ৰাখিছে। কিন্তু এতিয়া দেউতাৰ সেই মাটিৰ প্ৰয়োজন হোৱাৰ কাৰণে এইডোখৰ চফা কৰি এখন নাৰ্চাৰী বনাই লৈছে। ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে, এয়া হৈছে আমাৰ নাৰ্চাৰীখন। ইয়াত প্ৰায় 60-70 হাজাৰমান কৰিছে। বান্ধৱীসকল দেখিছে আপোনালোকে, এয়া প্ৰথমতে এই ঠাইখিনিত বহুত হাবি আছিলে। হাবিখিনি দেউতাই ডাঙৰ JCB লগাই খন্দুৱাই ইয়াত সমান কৰি ল'লে মাটিডোখৰ। আগতে নাৰ্চাৰী কৰিছিল যদিও এইখিনি ঠাইত কৰা নাছিলে, বেলেগখিনি ঠাইত কৰিছিলে। এইখিনি ঠাইত চফ চিকুণ কৰি ইয়াতে নতুনকৈ কৰিব লৈছে, যিহেতু মাটি লাগে, নতুন মাটিৰ প্ৰয়োজন। এডোখৰ ঠাইত এবাৰ বা দুবাৰ কৰাৰ পিছত মাটি কমি যায়, সেইকাৰণে সেইখিনি ঠাইত কৰিব নোৱাৰে, নতুন এইখিনি ঠাইত লাগে। তো এইকাৰণে তেতিয়া এইখিনি বাম মাটিৰ প্ৰয়োজন আছিলে কাৰণে এই হাবিখন দেখিছিলে, আপোনালোকক দেখুৱাইছোঁ। এই যিখিনি পাছফালে হাবি আছে, এইবিলাক হাবি কটুৱাই ইয়াতে মাটি চহাই নাৰ্চাৰীখন আৰম্ভ কৰিলে। এইখিনি ঠাইত প্ৰথমবাৰ কৰিছে। প্ৰথমতে আপোনালোকে এই মাটিডোখৰত চহাই মেলি ল'ব লাগিব। তাৰপিছত ইয়াতে মাটিবিলাক যিবিলাক ওলাব সেইখিনিকে চালনীত চালিব লাগিব, আৰু চালি পিনে যিখিনি মিহি মাটি ওলাব সেইখিনিয়ে ঠুঙা আনিব লাগিব, ঠুঙাত ভৰাব লাগিব, আৰু এনেকৈ ধৰণৰকৈ বেড বনাব লাগিব। আৰু এই বেডখিনি ভৰাইছিলে ফাৰ্ষ্ট নৱেম্বৰ-ডিচেম্বৰ ফালে। আৰু এয়া আপোনালোকে দেখিছে, প্ৰথম যেতিয়া নাৰ্চাৰীখন কৰিবলৈ মাটি উলিয়াই চফা কৰিছিল তেতিয়া এইখিনি ঠাই এনেকুৱা আছিল, মাটি চালিছে। এইফালে কলম কৰা হয়, তেতিয়া কলম দিওঁতে চাহ গছত ডাল থৈ দিয়া হয়। ডাল থৈ মানে তাতে যিটো পোখা ওলাব সেইখিনি পাত নিচিঙে তেনেকৈ থৈ দিব। আৰু জুন মাহলৈকে যিমানখিনি দীঘল হৈছে এতিয়া সেইখিনি কাটি আনি ইয়াত দি থকা হৈছে। আৰু আপোনালোকে দেখিছে নেটখন, যিটো নেট চিষ্টেম দিছে, এইটো ৰ'দ বতাহৰ কাৰণে, যাতে পানী ডাইৰেক্ট আহি ইয়াত পৰি নাযায় আৰু পুলি কুঁহি ভাঙি নাযায়, সেইকাৰণে, আৰু ৰ'দৰ পোহৰত ডাইৰেক্ট যাতে ইয়াত নপৰে সেইকাৰণে এইখন নেট লগাইছে। আৰু এই নেটখন বেছি সময় হোৱা নাই লগোৱা, বেছি দিন হোৱা নাই, এডাল দিয়া অলপ আগতে লগাইছে। আৰু ডালখিনি আপোনালোকক মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিম, গছত যেনেকৈ ডাল থয় সেয়াত। আৰু ইয়াত এইখন অকলে কাম কৰিব নোৱাৰে, সেইকাৰণে বেলেগ মানুহক লগাইছে। আৰু আপোনালোকে যদি এনেকুৱা নাৰ্চাৰী কৰিব বিচাৰিছে তেন্তে প্ৰথমতে অকণমান চেষ্টা কৰিব লাগিব। প্ৰথম কৰিলেই যে চব হ'ব সেইটো নহয়, অলপমান হ'লেও ভুল শিকিবলৈ কাৰণে কমকৈ হ'লেও কৰিব লাগে। আৰু প্ৰথমতে অলপ ভুল হ'বই, সেইকাৰণে চেষ্টা কৰি চাব লাগে। দেখিবলৈ উজু, কামটো অকণমান জটিলেই আছে, টাইমৰ লগত মিলাই কৰিব লাগিব। লগতে বহুত মানুহক দেখিছোঁ নাৰ্চাৰী কৰিছে, কিন্তু সফলভাৱে বিকিবলৈ নোৱাৰে, মানে ভাল নহয় পুলিবোৰ, ৰুবলৈ পৰা হৈ নাযায়। সেইকাৰণে আপোনালোকে ভালকৈ কৰিব লাগিব। অকল ঠুঙাটো ভৰাই ডাল গুজি দিলে যে নহয়, সেইটো নহয়। ব'লা
কিন্তু এইটো চেষ্টা এটা কৰি চালে ভাল আপোনালোকৰ কাৰণেও বেলেগ জনা মানুহৰ পৰামৰ্শ ল'ব লাগে মই জাষ্ট এটা থুলমূল আভাসহে দিছোঁ আপোনালোকে যে এটা কাম কৰিব পাৰিব নিজকে স্বাৱলম্বী কৰি তুলিব পাৰিব বেছি খৰচ নহয় কিন্তু বহুতখিনিয়ে লাভান্বিত হ'ব পাৰিব বুলি মই ভাবোঁ আৰু এই আপোনালোকে দেখিছে যেতিয়া ঠুঙা ভৰাবলৈ আৰম্ভ কৰিছিল তেতিয়া এই ভিডিঅ'টো মই কৰিছিলোঁ এয়া আমাৰ দেউতা হয় আৰু এইফালে ভৰাই আছে আমাৰ নাৰ্চাৰীখনৰ সন্মুখতে আছে এখন বাৰী চাহ গছৰ এয়া দেখিছে এইখিনি ঠাইত থৈছে আমাৰ ডাল আধা বিঘামান থৈছে ডাল আৰু এটা কথা ইয়াতে কওঁ যে আমাৰ ঘৰ ইয়াত একচুৱেলি নাই ইয়াৰ পৰা আধা কিলোমিটাৰ যাব লাগিব আধা কিলোমিটাৰমান যাব লাগিব তো ঘৰ আগতে আমাৰ এইখিনি ঠাইতে আছিলে আৰু ইয়াততো ৰাস্তা পদূলি বুলি ক'বলৈ নাছিলে এইখিনি ঠাই চৰকাৰে পিছত দিছে ৰাস্তাটো যিটো ৰাস্তা দেখি আছে এই ৰাস্তাটো কিন্তু প্ৰথমতে আমাৰ ইয়াত ৰাস্তা নাছিলে ঘৰটো এইখিনি ঠাইতে আছিলে সেইকাৰণে আমি ইয়াৰ পৰা গ'লোগৈ অকণমান ওলাই পিনে ভাল ৰাস্তা কাষৰ ঘৰটো বনালে আৰু ইয়াতে এতিয়া দেউতাই নাৰ্চাৰী কৰি আছে পুৰণা ঘৰ বাৰীত তো আপোনালোকক ডালখিনি কেনেকৈ ৰাখিছে মই অলপ ওচৰৰ পৰা দেখুৱাই দিম এয়া দেখিছে আপোনালোকে এনেকুৱা কলম গুৰিত কলম দিয়া হ'ব লাগিব গুৰিত কলম দি পিনেহে ডাল থ'ব পাৰে আৰু আপোনালোকৰ যদিহে বাগান নাই তেন্তে ওচৰ কাৰোবাৰ বাৰীত ৰাখিব পাৰিব ডাল তাৰ পৰা ডালটো আনি কিবা এটা হিচাপত কিনি ল'ব পাৰিব নৱেম্বৰ ডিচেম্বৰ ফালে এইখিনি বিক্ৰী পাই কমপ্লিট শেষ হৈ যায় আমাৰ এয়াই থেংক ইউ আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পালে তেন্তে লাইক কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কেনেকুৱা পালে মোৰ ভিডিঅ'টো সেইটোৰ বিষয়ে জনাবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই